আপোনালোকে হয়তো জানে, যেতিয়া ৰাৱণে মৃত্যুৰ দুৱাৰদলিত আছিল, তেতিয়া ৰাৱণে লক্ষ্মণক মাতি তিনিটা কথা কৈছিল। প্ৰথমটো হৈছে, কেতিয়াও শত্ৰুক নিজতকৈ দুৰ্বল বুলি নাভাবিব। শত্ৰুক দুৰ্বল আৰু কমজোৰ বুলি ভাবি নিজকে কেতিয়াও অহংকাৰ আৰু গৌৰৱ নকৰিব। কাৰণ সৰু সৰু শত্ৰুবোৰেও কেতিয়াবা বৃহৎ বিজয় সাব্যস্ত কৰিব পাৰে। ২ নম্বৰ, কেতিয়াও নিজৰ গোপন কথাবোৰ কাৰো আগতে প্ৰকাশ নকৰিব। লাগে তেওঁ আপোনাৰ যিমানে আপোন নহওক। ৰাৱণে বিভীষণৰ উদাহৰণ দি কৈছিল। আৰু তৃতীয়টো কথা কৈছিল, আমি যিমান সোনকালে পাৰোঁ আমাৰ নিজৰ শুভ কামবোৰ কৰি যাব লাগে। সময়ৰ অপেক্ষাত ৰ'ব নালাগে। যদি আমি সময়ৰ অপেক্ষাত ৰওঁ, তেতিয়া আমি ধৰিবই নোৱাৰিম বা গমকেই নাপাম সময় কেতিয়া পাৰ হৈ গৈছে, কেতিয়া আমাৰ মৃত্যু হয়, আৰু সেই সময় হৈ ৰৈ থাকিব। আৰু আমি যি কাম কৰিম বুলি ভাবোঁ, সেই কামবোৰ আধৰুৱা হৈ ৰৈ যায়। গতিকে এই ৰাৱণে কোৱা এই তিনিটা কথা সকলো মানুহে মনত ৰখা উচিত।